अकेला लड़ेगा क्या? चाइना का साथ सिर्फ खाकी पोशाक जो पहनता है वही लड़ेगा क्या? हाँ, हम लड़ेगा, इंडियन लड़ेगा। এইটো সম্পৰ্কে পাৰমিশ্যন দিব নেকি কোনোবাই? নাই, আমি এটা মেমোৰেণ্ডাম গণতান্ত্ৰিক দেশত দিব নোৱাৰোঁ। নহয়, বিজেপিয়ে কৰিলে লীলা, কংগ্ৰেছে কৰিলে ধৰি মেলি দিলা, এইটোতো বেয়া কথা ছাৰ। নাই নাই, আমাক যাব দিব লাগিব। এইখন গণতান্ত্ৰিক দেশ, আমাৰ অধিকাৰ আছে এইখিনি কৰা। হুলস্থুল নকৰোঁ। Democratic ডেম'ক্ৰেটিক ৰাইট, আৰ্টিকল 91 to understand the democratic rights. প্লিজ। This country is by the people, for the people and of the people. You are there with this khaki poshak because এই বিজেপি চৰকাৰ যিয়ে চাই সিটোৱে কৰিব দিয়া নাকি? হিমন্ত বিশ্ব শৰ্মা যিটোৱে মিডিয়াত কৈ সিটোৱে আইন হৈ গৈ আছে, আপুনি কিয় নুবুজি পাৰে? আপোনালোকেতো সংবিধান মানে, সেই সংবিধান পঢ়ে শান্তিপূৰ্ণ কংগ্ৰেছ স্নেপ লাইনত যাম। আপুনি যেনেকুৱা ডিজাইন কৰা আমি এইভাৱে যাম, আপুনি আমাক যাব দিব লাগিব। আমি মানি নল'ম বন্ধুসকল, প্লিজ। You have to understand, this is not the country of Himanta Biswa Sharma. This is not the country of Amit Shah. This is not the country of Narendra Modi. This is the country of আমাক লৈ দেশটো ৰক্ষণা কৰিছা। সংবিধান ৰক্ষণা কৰা মানুহ আজি একেবাৰে বিলিটিল কৰা, সামান্য কৰা, সেইটো আমি সহ্য কৰি থাকিম নেকি এনে? হা, আপুনি ভাবক ইয়াৰ ইমান চুকৰ এখন আমাক মাৰা পিতা। Don't make this country a shame. हम सभी भारतीय है, हम सभी इंडियन है। ये देश को रखना बेखना कर हमारा कर्तव्य है। अब अकेला लड़ेगा क्या? चाइना का साथ सिर्फ खाकी पोशाक जो पहनता है वही लड़ेगा क्या? हाँ, हम लड़ेगा, इंडियन लड़ेगा। We will fight for this country. What you people are doing here? Please, somebody. আমাৰ মাটি কিয় লাগে অনুমতি? जब हिमंत जाता है पुलिस जो आगे करता है।